যিহেতু এডুকেশ্যনেল ফিলচফি কিতাপটোৰ দুটা প্ৰশ্ন উত্তৰ দিম এতিয়া। দৰ্শন বুলিলে কি বুজা? দৰ্শনৰ কাৰ্যসমূহ আলোচনা কৰা। দৰ্শন হৈছে চিন্তা, জ্ঞান আৰু বাস্তৱতাৰ গভীৰ অধ্যয়ন। ই মৌলিক প্ৰশ্নসমূহৰ ওপৰত আলোকপাত কৰে, যেনে জীৱন, অস্তিত্ব, নৈতিকতা, জ্ঞান, সত্য আৰু যুক্তি। দৰ্শন মূলতঃ বুদ্ধিবৃত্তিক অনুসন্ধানৰ মাধ্যম, যাৰ জৰিয়তে মানুহে পৃথিৱী, জীৱন আৰু মানৱ অস্তিত্বক গভীৰভাৱে বুজি পায়। দৰ্শনৰ কাৰ্যসমূহ: 1 নম্বৰ, বিশ্ব আৰু অস্তিত্বৰ ব্যাখ্যা। দৰ্শনৰ মূল কাম হৈছে বিশ্ব আৰু অস্তিত্বৰ ব্যাখ্যাস্বৰূপ বুজি পোৱা। দৰ্শন এই বিষয়ে গভীৰ চিন্তা ভাৱনা কৰে, আৰু যেনে বিশ্ব কেনেকৈ সৃষ্টি হৈছিল, জীৱনৰ উদ্দেশ্য কি আদি। 2 নম্বৰ, মানৱ জীৱনৰ লক্ষ্য নিৰ্ধাৰণ। দৰ্শন নৈতিক আৰু সামাজিক জীৱনৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। ইয়াত আচৰণ কিয় শুদ্ধ হোৱা উচিত, ন্যায় কি, নৈতিকতা কেনেকৈ গঠন হয়, এই বিষয়ে আলোচনা কৰা হয়। 3 নম্বৰ, জ্ঞান আৰু সত্যৰ সন্ধান। দৰ্শনৰ এটা গুৰুত্বপূৰ্ণ কাৰ্য হৈছে জ্ঞান আৰু সত্যৰ সন্ধান। কিবা সত্য নে মিছা, বাস্তৱ নে মায়া, এইবোৰৰ ওপৰত তাত্ত্বিক আলোচনা কৰে। 4 নম্বৰ, যুক্তিবাদ আৰু চিন্তা শক্তিৰ বিকাশ। দৰ্শনে যুক্তিবাদী চিন্তাধাৰা বিকাশ ঘটায়। ই মানুহক যুক্তিৰে কাম কৰিবলৈ, যিকোনো বিষয়ক গভীৰভাৱে পৰ্যালোচনা কৰিবলৈ সহায় কৰে। 5 নম্বৰ, সমাজ আৰু ন্যায়পূৰ্ণ জীৱন। দৰ্শনে সমাজৰ গঠন, ন্যায়, নীতি আৰু আইনসমূহৰ ওপৰত গুৰুত্ব দিয়ে। সমাজ কেনেকৈ চলিব লাগে, শাসন কেনেকৈ হ'ব লাগে, এইবোৰ দৰ্শনৰ গুৰুত্বপূৰ্ণ অংশ। 6 নম্বৰ, আধ্যাত্মিকতা আৰু আত্মজ্ঞান। দৰ্শনে আত্ম-অনুসন্ধান তথা আধ্যাত্মিকতাৰ বিষয়ে গভীৰভাৱে আলোচনা কৰে। ক'ৰ পৰা আহিলো, কলৈ গৈ আছো, এই প্ৰশ্নবোৰৰ ওপৰত দৰ্শনে আলোকপাত কৰে। লাষ্ট পেৰাগ্ৰাফ। দৰ্শন হৈছে জ্ঞান আৰু চিন্তাৰ এক বিস্তৃত ক্ষেত্ৰ, যিয়ে জীৱনৰ প্ৰতি বুজাবুজি ডাঙৰ কৰে। ই জ্ঞান, বিজ্ঞান, সমাজ, নীতি, নৈতিকতা আৰু আত্মজ্ঞানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। হৈ গ'ল। এতিয়া 2 নম্বৰ প্ৰশ্ন। আধুনিক শিক্ষা ব্যৱস্থাত প্ৰয়োগবাদ দৰ্শনৰ অৱদান আলোচনা কৰা। প্ৰয়োগবাদ দৰ্শনটোৱে শিক্ষাৰ ক্ষেত্ৰত অপৰিসীম প্ৰভাৱ বিস্তাৰ কৰিছে। আমেৰিকান দৰ্শনশাস্ত্ৰী জন ডিউই প্ৰয়োগবাদৰ অন্যতম প্ৰধান প্ৰবক্তা। এই দৰ্শন অনুসৰি শিক্ষাৰ উদ্দেশ্য কেৱল তাত্ত্বিক জ্ঞান অৰ্জন নহয়, বৰঞ্চ বাস্তৱ জীৱনত প্ৰয়োগযোগ্য দক্ষতা বিকাশ কৰাটো মুখ্য। প্ৰয়োগবাদ দৰ্শনৰ আধুনিক শিক্ষা ব্যৱস্থাত অৱদান। 1 নম্বৰ, অভিজ্ঞতামূলক শিক্ষা। প্ৰয়োগবাদ অনুসৰি শিক্ষাৰ মূল উৎস হৈছে অভিজ্ঞতা। শিক্ষাৰ্থীয়ে বাস্তৱ অভিজ্ঞতা তথা প্ৰয়োগযোগ্য জ্ঞান আহৰণৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। 2 নম্বৰ, শিক্ষাৰ্থীক কেন্দ্ৰ কৰি শিক্ষা। প্ৰয়োগবাদী শিক্ষা পদ্ধতি শিক্ষক নহয়, শিক্ষাৰ্থী কেন্দ্ৰস্থল। শিক্ষাৰ্থীৰ আগ্ৰহ, প্ৰয়োজন আৰু সক্ষমতাক মনৰক্ষা কৰি পাঠ্যসূচী নিৰ্ধাৰণ কৰা হয়। 3 নম্বৰ, প্ৰকল্পভিত্তিক শিক্ষা। প্ৰয়োগবাদ অনুসৰি শিক্ষাৰ্থীৰ জ্ঞান আৰু কৌশল বিকাশৰ বাবে প্ৰকল্পভিত্তিক শিক্ষাৰ প্ৰচলন কৰা হৈছে। এনে শিক্ষা পদ্ধতিত শিক্ষাৰ্থীৰ চিন্তা শক্তি আৰু সমস্যা সমাধানৰ ক্ষমতা বৃদ্ধি হয়। 4 নম্বৰ, গুণগত শিক্ষাৰ ওপৰত গুৰুত্ব। কেৱল পৰীক্ষাৰ নম্বৰৰ ওপৰত নিৰ্ভৰ নকৰি শিক্ষাৰ গুণগত মান উন্নয়নক অধিক গুৰুত্ব দিয়া হয়। শিক্ষাৰ্থীয়ে বাস্তৱ জীৱনত কেনেকৈ শুদ্ধ জ্ঞান প্ৰয়োগ কৰিব,
সেই বিষয়টোৰ ওপৰত প্ৰয়োগবাদ অধিক গুৰুত্ব দিয়ে। 5 নম্বৰ, সামাজিক আৰু নৈতিক শিক্ষাৰ বিকাশ। প্ৰয়োগবাদী শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থীক সমাজত জীৱন যাপনৰ বাবে প্ৰস্তুত কৰে। সামাজিক আৰু নৈতিক শিক্ষাৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়া হয়। শিক্ষা পদ্ধতিত নমনীয়তা। 6 নম্বৰ, শিক্ষা পদ্ধতিত নমনীয়তা। প্ৰয়োগবাদী শিক্ষাৰ পদ্ধতি কঠোৰ নহয়। ই সদায় পৰিৱৰ্তনশীল আৰু প্ৰয়োজন অনুসৰি পৰিৱৰ্তিত হ'ব পাৰে। আধুনিক যুগত শিক্ষাৰ ক্ষেত্ৰত এই ধৰণৰ নমনীয়তা বিশেষ গুৰুত্বপূৰ্ণ। লাষ্ট পেৰাগ্ৰাফ। প্ৰয়োগবাদ দৰ্শনে আধুনিক শিক্ষা ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে। এই দৰ্শন অনুসৰি শিক্ষা হ'ব লাগিব অভিজ্ঞতামূলক, নমনীয় আৰু সমাজ উপযোগী। সেয়েহে আধুনিক শিক্ষাত প্ৰয়োগবাদৰ প্ৰভাৱ গভীৰ আৰু যুগোপযোগী। তো এইখিনিৰে ইয়াৰে 1 নম্বৰটো নিশ্চয় চাব। এইটো হ'ল 1 নম্বৰটো, এইটো চালে অলপ বুজি পাব। ইম্পৰ্টেণ্ট হয় এই দুয়োটাও, চাই লৈ বুজি পালে ভাল। আৰু কিবা লাগিলে কমেণ্ট কৰিব। এতিয়া মোৰ একো কাম নাই, নিশ্চয় ৰিপ্লাই দিম। ঠিক আছে, ধন্যবাদ।